নমস্কাৰ ছাৰ বাইদেউসকল, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। যোৱা 19 জানুৱাৰী তাৰিখে অসম সমগ্ৰ শিক্ষা ফালৰ পৰা এখন জাননী প্ৰকাশ পাইছে। জাননীখন BEO আৰু BMCলৈ দিয়া হৈছে। ইয়াত স্বচ্ছ বিদ্যালয় পুৰস্কাৰ 2021 আৰু 22 বৰ্ষৰ নীতি নিৰ্দেশনাসমূহ দিয়া হৈছে। আপোনালোক সকলোৱে জ্ঞাত যে মিনিষ্ট্ৰী অফ এডুকেশ্যন 2016-17 বৰ্ষত স্বচ্ছ বিদ্যালয় পুৰস্কাৰ প্ৰথমবাৰৰ কাৰণে লঞ্চ কৰিছিল আৰু 2022 চনৰ 12 জানুৱাৰী চেণ্ট্ৰেল মিনিষ্টাৰে স্বচ্ছ বিদ্যালয় পুৰস্কাৰ নেশ্যন ৱাইডত লঞ্চ কৰিছে। কোভিড পেণ্ডেমিক চিটুৱেশ্যনৰ কাৰণে স্বচ্ছ বিদ্যালয় পুৰস্কাৰ 3 মাহৰ কাৰণে থাকিব। ইয়াৰ জাননীখনত দিয়া হৈছে 15 জানুৱাৰী 2022 চনৰ পৰা 31 মাৰ্চ 2022 স্বচ্ছ বিদ্যালয় পুৰস্কাৰ হ'ব। আৰু স্বচ্ছ বিদ্যালয় পুৰস্কাৰৰ বাবে গাইডলাইন ইতিমধ্যে প্ৰকাশ পাইছে আৰু সকলোৱে আপোনালোকে পাইছে। আৰু স্বচ্ছ বিদ্যালয় পুৰস্কাৰ আপোনালোকে ৰেজিষ্টাৰ কৰিবৰ কাৰণে এই জাননীখনৰ এটা লিংক দিয়া হৈছে। নহ'লে আপোনালোকে গুগল প্লে ষ্ট'ৰত গৈ স্বচ্ছ বিদ্যালয় পুৰস্কাৰ বুলি টাইপ কৰি দিব আৰু লগে লগে আপোনালোকৰ স্বচ্ছ বিদ্যালয় পুৰস্কাৰ এপটো এনেধৰণে আহিব আৰু আপোনালোকে ইনষ্টল কৰি ল'ব। ইনষ্টল হ'বলৈ অলপ সময় লাগিব। তাৰপিছত এপটো ইনষ্টল হোৱাৰ পিছত এনেধৰণে আহিব স্বচ্ছ বিদ্যালয় পুৰস্কাৰ। আৰু আপোনালোকে প্ৰথমবাৰৰ বাবে যদি এপটোলৈ গৈছে তেতিয়াহ'লে ছাইন আপ কৰিব। ছাইন আপত আপোনালোকৰ স্কুলখনৰ ডাইচ কোড দিব। আপোনালোকক মই উদাহৰণৰ বাবে এখন স্কুলৰ ডাইচ কোড দেখুৱাই দিছোঁ আপোনালোকৰ সহায় হ'বৰ বাবে। চাই থাকক আপোনালোকে জানিবৰ বাবে। ইউডাইচ কোডটো মৰাৰ লগে লগে আপোনালোকৰ এনেধৰণে আহিব। ইউডাইচ কোড, নেম অফ দ্য স্কুল, ষ্টেট, ডিষ্ট্ৰিক্ট, ভিলেজ, আপোনালোকৰ স্কুলখনৰ ভিলেজ লিখিব, এড্ৰেছটো লিখিব। নেম অফ ৰেছপণ্ডেণ্ট, আপোনালোকে স্কুলৰ প্ৰধান শিক্ষক বা এছিষ্টেণ্ট আৰু অন্যান্য কোনোবা কৰিছে যদি ইয়াত নামটো দিব। তেখেতসকলৰ বিষয়ে এই ফৰ্মখন ফিল আপ কৰিব। ফিল আপ কৰাৰ পিছত ছাইন আপ কৰি দিব পাছৱৰ্ডটো দি। লগে লগে আপোনালোকৰ স্বচ্ছ বিদ্যালয় পুৰস্কাৰ ৰেজিষ্ট্ৰেশ্যন হৈ যাব। আৰু আপোনালোকে এই কামখিনি ফেব্ৰুৱাৰী মাহৰ 10 তাৰিখৰ ভিতৰত স্বচ্ছ বিদ্যালয় পুৰস্কাৰ আপোনালোকে ৰেজিষ্ট্ৰেশ্যনটো সম্পূৰ্ণ কৰিব। ইয়াৰ লগতে আৰু কিছুমান কাম আছে। ৰেজিষ্ট্ৰেশ্যন সম্পূৰ্ণ হোৱাৰ পাছত আপোনালোকে লগ ইন কৰিব লাগিব। লগ ইনত আপোনালোকৰ স্কুলৰ ডাইচ কোডটো দি দিব। আপোনালোকে মোক দেখাবৰ বাবে উদাহৰণৰ বাবে এখন স্কুলৰ পৰা লগ ইন কৰি দিছোঁ। আপোনালোকে লগ ইন কৰাৰ পিছত দেখিবলৈ পাব আৰু আমি কি কি ডকুমেণ্টছ আপলোড কৰিব লাগিব সকলোসমূহ আপোনালোকে জানিব। ভিডিঅ'টো আপোনালোকে চাই গৈ থাকক। লগ ইন হোৱাৰ পিছত আপোনালোকে দেখিব। লগ ইন হোৱাৰ পিছত আপোনালোকে এনেদৰে আহিব। এইখিনি আপোনালোকে কৰাৰ পিছত ইয়াত প্ৰাইমেৰী ইনফৰ্মেশ্যনখিনি দিব লাগিব। তাৰপৰা আপোনালোকৰ ছাৰ্ভে হ'ব। ছাৰ্ভেখিনি দিব লাগিব। আপোনালোকৰ স্কুলৰ পানী ব্যৱস্থা কেনেকুৱা, বিশুদ্ধ পানী হয় নাই বা কেনেধৰণে ল'ৰা ছোৱালীবিলাকে ব্যৱহাৰ কৰে, টয়লেট বাথৰুমৰ ওপৰত, হাত ধোৱা চাবোন, স্কুলৰ পৰিৱেশ আৰু আহাৰ গ্ৰহণ কৰাৰ সময়ত পৰিৱেশ, এই সকলোখিনিৰ ওপৰত স্কুলৰ বিল্ডিং, বিহেভিয়াৰ, COVID-19 চিটুৱেশ্যনত আপোনালোকৰ কেনেকৈ কি কৰিছে তাৰ সকলোখিনি আপোনালোকে ফটো বা ভিডিঅ' সেইসমূহ দিব লাগিব। তাৰপিছত আপোনালোকে ইয়াত ছাবমিশ্যন কৰি দিব লাগিব। এই ছাবমিশ্যনৰ বাবে আপোনালোকৰ শেষ তাৰিখ দিছে মাৰ্চ মাহৰ 20 তাৰিখে। এনেদৰে আপোনালোকে স্বচ্ছ বিদ্যালয় পুৰস্কাৰ 2021 আৰু 22 বৰ্ষৰ সকলো কথা আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক জনালোঁ। আশা কৰোঁ সকলোৱে ভিডিঅ'টো চাই ভাল পালে। আৰু আপোনালোকৰ কিবা অসুবিধাৰ সন্মুখীন হ'লে মোক তলত কমেণ্ট বক্সত জনাব। মই আপোনালোকক যিমান পাৰোঁ সহায় সহযোগিতা আগবঢ়াম। ধন্যবাদ।